আইছিল কিজানি সেখান আমার মামাতে আতার তাই প্লাস তাই কি কথা কলি দেই হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টপ মামা। আপোনালোকে ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো, লগতে বেল আইকনটো টিপি দিয়ক। আজি নালিয়া হওক থ'ব লাগিব দিব লাগিব আজি কি আহিলি দে দে ব দে বাকী খবৰ পাতি কেনে মোৰ বঢ়িয়া দেই। আজি অলপ মামাঠে এটাক মনত পৰি আছে। তই কি কবি কি জানা তই আমাৰ মামাঠাৰ কথা? কেনে মানুহ আছিল সেই আমাৰ মামাঠাৰ এটাই পানীত জুই ধৰি চাহ বনাই খোৱা মানুহ আছিল। তোৰ মামাতে ৰাতে পানী জুই ধৰি চাহ কৰি খোৱা মানুহ আছিল। আমাৰ মামাতে এটাই মুখত চেনি চাহপাত আৰু পানী লৈ জুইৰ ওপৰত বহি থকা মানুহ আছিল। আমাৰ মামাঠাৰ এটা তামোল বাৰুৱাক লাগি চৰি নালগে নিজৰ হাতেদি ছিঙি আনে। কিনো কয় ভাই, তামোল পাৰবা যতে হাতেদি কিবা ঢিলা ঢিলা বস্তু আনি যোৱা লগ পাইছিল না? আইছিল কিজানি সেখান আমাৰ মামাতে আটাৰ তাই প্লাছ তাই কি কথা কলি দেই আমাৰ মামাঠাৰ এটা ভাত দেৰি হলি চাউলে চবে দিয়ে ভাতক ৰখি নাথে আৰু আমাৰ আৰু মামাতে এটাই ভোক লাগিলে ধান চবে দিয়া মানুহ ধানৰ একফালে বাকালটো ফেলে দিয়ে আৰু একফালে মলি থু মাৰি ফেলে দিয়ে। দে 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 যাওঁ আৰু তোক মই নবি هلا اجا الزعيم العظيم على دين مدفقة